গুড মৰ্নিং এভৰিবডি। আজিৰ এই ভিডিঅ'টিত অক্সিলাৰী ভাৰ্ব সম্পৰ্কে আলোচনা কৰিব ওলাইছোঁ। অক্সিলাৰী ভাৰ্বৰ ভাগ দুটা আমি আগৰ ভিডিঅ'ত পাইছোঁ, প্ৰাইমাৰী আৰু মডেল ভাৰ্ব। এই দুটা ভাৰ্ব সম্পৰ্কে ইয়াত আলোচনা কৰিম। প্ৰথমতে আহিছোঁ প্ৰাইমাৰী ভাৰ্বছ। প্ৰাইমাৰী ভাৰ্বছ আমাৰ বি ভাৰ্বৰ পৰা হয়। এম, ইজ, আৰ, ৱাজ, ৱেয়াৰ এইকেইটা। ইয়াৰ পিছত হেভ ভাৰ্বৰ জৰিয়তে হয়। হেভ, হেজ, হেড আৰু ডু ভাৰ্বৰ জৰিয়তে হোৱা ডু, ডাজ আৰু ডিড এই তিনিটা ভাৰ্ব। আমি 11টা প্ৰাইমাৰী ভাৰ্ব পালোঁ। এইবাৰ আহিছোঁ মডেল ভাৰ্বলৈ। মডেল ভাৰ্ববোৰ হ'ল কেন, মে, শ্বেল, উইল, কুড, মাইট, উড, শুড, মাষ্ট, অট টু, ইউজ টু, নিড আৰু ডেয়াৰ। মডেল ভাৰ্বৰ সংখ্যা হ'ল 13টা। এতিয়া আমি যদি চাওঁ, প্ৰাইমাৰী ভাৰ্ব পালোঁ 11 আৰু মডেল ভাৰ্বছ পালোঁ 13। 11 + 13 = 24, মানে 24 হ'ল আমাৰ সৰ্বমুঠ অক্সিলাৰী ভাৰ্ব।